নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ইজি লাৰ্ণ চেনেলটিলৈ স্বাগতম জনাইছোঁ। যদিহে চেনেলটিত আপুনি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যনসমূহ পাই থাকিবৰ কাৰণে ঘণ্টাটো বজাই দিব। আজিৰ পাঠ ভইচ। আজিৰ পাঠত আমি বিতংকৈ আলোচনা কৰিম ভইচ বা বাচ্যৰ বাকী ৰোৱা নিয়মসমূহৰ বিষয়ে। আহকচোন তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এক্টিভ ভইচত কেতিয়াবা যদি দুটা অবজেক্ট থাকে তেন্তে পেছিভ ভইচত তাৰে এটা অবজেক্টক ছাবজেক্ট ৰূপে লিখি আনটোক অবজেক্ট ৰূপে লিখা হয়। উদাহৰণস্বৰূপে হি টিচেছ মি ইংলিছ। এই বাক্যটিত দুটা অবজেক্ট আছে, মি আৰু ইংলিছ। প্ৰথম বাক্যটিত আমি মিটোক ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিছোঁ, গতিকে ইংলিছটো আগৰ জেগাতে আছে। আই এম টট ইংলিছ বাই হিম, সেইটো আগৰ নিয়মমতে হৈছে। আৰু পিছৰটোত আমি ইংলিছটোক ছাবজেক্ট হিচাপে লৈছোঁ, গতিকে মিটো আগৰ ঠাইতে আছে। সেইটো চাই ল'ব বন্ধুসকল। এইবাৰ আমি ইণ্টাৰগেটিভ চেণ্টেন্সৰ ভইচ চেঞ্জসমূহ চাওঁ। ইণ্টাৰগেটিভ চেণ্টেন্সক পেছিভ কৰিবলৈ টেন্স আৰু নাম্বাৰ লগতে পাৰ্চন অনুসৰি অক্সিলাৰী ভাৰ্বটোক ছাবজেক্টৰ আগত লিখিব লাগে। উদাহৰণস্বৰূপে আৰ দ্য প'ৰ হেল্প বাই দ্য ৰিচ, এইটো ইণ্টাৰগেটিভ চেণ্টেন্সৰ এটা উদাহৰণ, আপোনালোকে মন দিব। এই বাক্যটি প্ৰেজেণ্ট টেন্সত আছে আৰু প্ৰথম বাক্যটি পেছিভৰ পৰা আমি এক্টিভ কৰিব লাগে, গতিকে ইয়াত আৰ বি ভাৰ্ব আছে, দ্য প'ৰ টু ছাবজেক্ট, হেল্প টু মেইন ভাৰ্ব পাষ্ট পাৰ্টিচিপলত আছে। গতিকে আমি এক্টিভ কৰিবলৈ হ'লে আপোনালোকক এটা সহজ ফৰ্মুলা মই শিকাই দিছোঁ। আপোনালোকে বি ভাৰ্বৰ যিটো আৰ আছে সেইটো আপুনি ভিতৰত ভৰাই ল'ব, দ্য প'ৰ আৰ হেল্প বাই দ্য ৰিচ, তেতিয়া আপোনালোক কৰিবলৈ সহজ হ'ব। তাৰপিছত আপোনালোকে এক্টিভ কৰোঁতে হ'ব দ্য ৰিচ হেল্প দ্য প'ৰ। যিহেতু এইটো ইণ্টাৰগেটিভৰ বাক্য, সেইবাবে ইয়াত আপুনি ডু ভাৰ্বৰ সহায় ল'ব লাগিব, সেয়েহে হ'ব ডু দ্য ৰিচ হেল্প দ্য প'ৰ। ঠিক তেনেদৰে পিছৰ বাক্যটোতো ৱেৰ দ্য বয়জ পানিছড বাই দ্য প্ৰিন্সিপাল। বন্ধুসকল, প্ৰথমে আমি টেন্সটো চাই ল'ম। যিহেতু ৱেৰ আছে, এইটো পাষ্ট টেন্সৰ হ'ব, গতিকে আমি এক্টিভ কৰিবলৈ হ'লে প্ৰথমে আমি এছাৰেটিভ ফৰ্মত আনি লওঁ, দ্য বয়জ ৱেৰ পানিছড বাই দ্য প্ৰিন্সিপাল। এতিয়া আমি এক্টিভ কৰিম। ইয়াত এক্টিভ কৰিলে হ'ব দ্য প্ৰিন্সিপাল পানিছ দ্য বয়জ, গতিকে ডু ভাৰ্বৰ সহায় ল'ব লাগিব। পাষ্ট টেন্সত আছে কাৰণে ডিড হ'ব, ডিড দ্য প্ৰিন্সিপাল পানিছ দ্য বয়জ। গতিকে এই উদাহৰণটোতো বন্ধুসকল হেড দ্য বয়জ ভিজিটেড দ্য জু, এইটো এক্টিভ ভইচৰ বাক্য। পেছিভ কৰিলে হ'ব হেড দ্য জু বিন ভিজিটেড বাই দ্য বয়জ। ইয়াত এটা বিন আহিব, সেইটো আপোনালোকে চাই ল'ব। তাৰ পিছৰ বাক্যটো বন্ধুসকল ভৱিষ্যৎকালত আছে, চেল আই কল ইউ, এইটো হ'ব উইল ইউ বি কল্ড বাই মি। ইয়াত এটা বি ভাৰ্ব এটা আহে মেইন ভাৰ্বৰ আগত, বন্ধুসকল মনত ৰাখিব। এইবাৰ বন্ধুসকল WH কুৱেশ্যনৰ ক্ষেত্ৰত ভইচ চেঞ্জ কৰাৰ নিয়মসমূহ চাম। WH কুৱেশ্যনৰ ক্ষেত্ৰত পেছিভ কৰোঁতে WH কুৱেশ্যনটো বাক্যৰ আগত বহে বা ব্যৱহাৰ কৰা হয়, কিন্তু এক্টিভ ভইচৰ বাক্যটো হোৱাইৰে আৰম্ভ হ'লে পেছিভত বাক্যটো বাই হোমেৰে আৰম্ভ হয়। এইটো আপোনালোকে মনত ৰাখি থ'ব। উদাহৰণলৈ যদি আমি চাওঁ, হোৱাট ডু ইউ ৱান্ট, এই বাক্যটি এক্টিভ ভইচত আছে। পেছিভ কৰিলে হ'ব, বাক্যটো যিহেতু প্ৰেজেণ্ট টেন্সত আছে, গতিকে ইয়াত বি ভাৰ্বটো প্ৰেজেণ্ট টেন্সত হ'ব। হোৱাটৰ পিছত ইজ বহিছে, তাৰপিছত মেইন ভাৰ্বত পাষ্ট পাৰ্টিচিপল ৱান্টেড হৈছে, তাৰপিছত বাই, তাৰপিছত ইউ। দ্বিতীয় নিয়মটোলৈ যদি চাওঁ, হু ৰোড দিছ লেটাৰ, আমি হুৰ ক্ষেত্ৰত পাইছিলোঁ যে হু থাকিলে বাক্যটোৰ আৰম্ভণিতে বাই হুম বহিব, গতিকে ইয়াতো ঠিক তেনেকুৱাকৈ বহিছে। বাই হুম ৱাজ দিছ লেটাৰ ৰিটেন। প্ৰথমে বাই হুম হৈছে, তাৰপিছত মেইন ভাৰ্বটো যিহেতু পাষ্ট টেন্সত আছিল সেইবাবে ৱাজ হৈছে, তাৰপিছত দিছ লেটাৰ ৰিটেন, মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলটো পিছত গৈছে। অসমীয়াত হ'ব কাৰ দ্বাৰা চিঠিখন লিখা হৈছিল। ঠিক তেনেদৰে হু বিল্ড দ্য তাজমহল, এই বাক্যটোৰ ক্ষেত্ৰতো হ'ব বাই হুম ৱাজ দ্য তাজমহল বিল্ড। কেনেকৈ ব্যৱহাৰ হৈছে সেই পেটাৰ্ণটো চালে ভালদৰে মনত ৰাখিব পাৰিব। এইবাৰ আমি ইম্পাৰেটিভ চেণ্টেন্সৰ ভইচৰ ব্যৱহাৰসমূহ চাম। ইম্পাৰেটিভ চেণ্টেন্সক তিনিটা ভাগত পেছিভ কৰিব পাৰি, সেই নিয়মসমূহ আমি চাওঁ আহক। আদেশ দিয়া বুজালে ইউ আৰ অৰ্ডাৰ্ড, ইউ আৰ আস্কড লিখি টু ইনফিনিটিভৰ পাছত চেণ্টেন্সটো লিখিলেই হৈ যায়। ঠিক তেনেদৰে অনুৰোধ কৰা বুজালে ইউ আৰ ৰিকুৱেষ্টেড লিখি টুৰ পাছত চেণ্টেন্সটো লিখিলে হৈ যায়। আৰু উপদেশ দিয়া বুজালে ইউ আৰ এডভাইচ লিখি টু পিছত বাক্যটো লিখিলে হৈ যায়। উদাহৰণস্বৰূপে গেট আউট ফ্ৰম হিয়াৰ,
এই বাক্যটোৰ ক্ষেত্ৰত ইউ আৰ অৰ্ডাৰ্ড টু গেট আউট ফ্ৰম হিয়াৰ হ'ব দ্বিতীয় বাক্যটো যদি চাওঁ হেতু হ'ব হেল্প দ্য নিডি ইউ আৰ এডভাইজ টু হেল্প দ্য নিডি তৃতীয় বাক্যটোত প্লিজ অপেন দ্য ডোৰ এটো হ'ব ইউ আৰ ৰিকুৱেষ্টেড টু অপেন দ্য ডোৰ 4 নম্বৰত আছে ডু নট টেল এ লাই এটো এটা নিগেটিভ ফৰ্মৰ বাক্য এই বাক্যটোৰ ক্ষেত্ৰত হ'ব ইউ আৰ এডভাইজড নট টু টেল এ লাই গতিকে ইউ আৰ এডভাইজড বা ঠিক তেনেকুৱাখিনিৰ পিছতে নটটো দিব লাগিব অৰ্থাৎ টুৰ আগত নটটো হ'ব ইয়াৰ উপৰিও ইম্পাৰেটিভ সেন্টেন্সক আকৌ লেট বহুৱাইও পেছিভ কৰিব পাৰি কেনেকৈ কৰিব পাৰি চাওকচোন বন্ধুসকল উদাহৰণটোলৈ চালে দেখিম শাট দা ডোৰ এই বাক্যটোত আমি লেট প্ৰথমতে বহাম তাৰ পিছত অবজেক্টটো সাবজেক্ট হ'ব দা ডোৰ তাৰ পিছত এটা বি বহাম আৰু তাৰ পিছত মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল হ'ব লেট দা ডোৰ বি শাট ঠিক তেনেদৰে পিছৰ বাক্যটো প্লে দা গেম ইয়াতো হ'ব লেট দা গেম বি প্লেড কিছুমান পেছিভ ভইচৰ সেন্টেন্সত কৰ্তাটো উজ্জ্ব থাকে সেইবিলাকৰ ক্ষেত্ৰত এক্টিভ ভইচলৈ পৰিৱৰ্তন কৰোঁতে এটা উপযুক্ত সাবজেক্ট বহাব লাগে আহকচোন তেনেকুৱা কিছুমান উদাহৰণ আমি লক্ষ্য কৰোঁ মাই আমব্ৰেলা হেজ বিন লষ্ট এই বাক্যটিত কোনো অবজেক্টৰ আমি উল্লেখ পোৱা নাই সাবজেক্ট মাই আমব্ৰেলা আছে তাৰ পিছত হেজ বিন বহিছে তাৰ পিছত মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লষ্ট বহিছে গতিকে অবজেক্টটো আমি নিজে ভাবি ল'ব লাগিব যে মোৰ যেহেতু হৰাইছে সেইভাবে ইয়াত সাবজেক্ট হ'ব আইৰ লগত প্ৰেজেন্ট পাৰফেক্টৰ বাক্যৰ বাবে হেভ হ'ব আই হেভ লষ্ট মাই আমব্ৰেলা পিছৰ বাক্যটো ষ্টাৰ্ছ আৰ সিন ইন দ্য স্কাই এটোতো অবজেক্ট নাই গতিকে আমি ইয়াত উই বহুৱাম উই সি দ্য ষ্টাৰ্ছ ইন দ্য স্কাই 3 নম্বৰ বাক্যটোত যদি চাওঁ ইংলিছ ইজ স্পোকেন অল ওভাৰ দ্য ৱৰ্ল্ড এই বাক্যটোৰ ক্ষেত্ৰত আমি পিপল বহাম সাবজেক্ট পিপল স্পিক ইংলিছ অল ওভাৰ দ্য ৱৰ্ল্ড আশা কৰিছোঁ আজিৰ আলোচনাৰ পৰা আপোনালোক উপকৃত হৈছে চেনেলটো চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ